নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। যিহেতু মোৰ যোৱাকালি SSC এক্সাম হৈ গ'ল আৰু তাতে ধৰক কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে সেই বিষয়ে মই অলপ জনাবলৈ চেষ্টা কৰিম। ধৰ আপোনালোকৰে সহজ হ'ব, তাতে গৈ যাতে একো অসুবিধা নহয়। আৰু বিশেষকৈ মই যিহেতু SSC আড্ডাৰ পৰা মই কিছু কুৱেশ্যন এনেকুৱা কমন পৰিছে যাতে একে প্ৰশ্ন ছেম টু ছেম। তাৰমানে ক'ৰ পৰা তেওঁলোকে পঢ়াই মই একো নাজানো, মইতো সেইটোৰ পৰা পঢ়িয়ে কিছু কুৱেশ্যন এনচাৰ কৰিছোঁ। আৰু যিসকল তেওঁৰ ভিডিঅ'ৰ পৰা আহিছে, তেওঁৰ ভিডিঅ'ৰ পৰা কুৱেশ্যন কমন পৰিছে আৰু সেইবোৰ মই ক'ম। ধৰক কেনেকৈ লজিক লগাই কুৱেশ্যনত, সেইবোৰ মই ক'বলৈ চেষ্টা কৰিম। এইখনে মোৰ এডমিট। মোৰ এক্সামটো হৈছিল গুৱাহাটী চানমাৰী SBI বেংকৰ সন্মুখত। ফাঁচী পতা আছিল 9টাৰ পৰা আৰু চিনেমা মানে বহুত আহিছিল আৰু সেইসমূহ আমি কৰি থাকোঁতে সময়টো বহুত কম। সময়টো মানে এনেকুৱা, আপুনি ধৰক কিবা এটা বুজিলৈ কৰি আছে, সেইটো কোন সময় পাৰ হৈ যায় আপুনি গম নাপাব। যিহেতু সময় কম, আপুনি ধৰক কমেও এটা কুৱেশ্যন এনচাৰ 30 ছেকেণ্ড, ধৰক 30 ছেকেণ্ডৰ পৰা 20 ছেকেণ্ডৰ ভিতৰত কৰিব লাগিব, তেতিয়া আপুনি 100% কৰিব পাৰিব। নহ'লে আপোনাৰ সময় এফালে গৈ থাকিব, আপুনি কুৱেশ্যন বিচাৰি থাকিব লাগিব। আৰু কুৱেশ্যনসমূহ এনেকুৱা লজিক আছে, লজিকসমূহ তাৰমানে আপুনি বুজি নাপায়, ইটো নাপাব সিটো নাপাব। আপুনি অংক বা ৰিজনিংটো কৰিছেহে আপুনি এনচাৰটো বুজি পাব বা উত্তৰটো বিচাৰি উলিয়াব। সময় মোৰ বহুত খাইছে, ৰিজনিঙত প্ৰায় 25 মিনিট সময় মোৰ ৰিজনিঙতে গৈছে। আৰু মেথছৰ মই মেথছৰ 3টা কৰিছিলোঁ। মেথছৰ এই 3টা হৈছে সমীকৰণ উলিওৱা আছিল। মেথছৰ এইকেইটা আছিল সমীকৰণ উলিওৱা, আৰু সমীকৰণ উলিওৱাকেইটা মই 3টা মই পাৰিছোঁৱেই। আৰু বিশেষকৈ জেনেৰেল নলেজৰ এনেকুৱা বিশেষ একো দিয়া নাই। আপুনি যদি কিতাপ পঢ়িছে, হয়তো আপোনাৰ তাৰ ভিতৰত কেইটামান এনেকুৱা ক্ৰিটিকেল কৰি দিছে। মানে প্ৰশ্নটো আপুনি বুজি পায়ে, কিন্তু এইটো হয়ে, কিন্তু আপোনাক একেটা অপশ্যনত 2টা দিছে। হয়তো ইটো যেনে লাগিব আৰু সিটো যেনে লাগিব। আপোনাৰ হয়তো সেইকাৰণে কনফিউজ লাগিব। কুৱেশ্যন দিয়ে মানে আপুনি পঢ়ি থাকি সেইটো মানে আপোনাৰ সময়টো এনেকৈ গুচি যাব, আপুনি বুজিও নাপাব আৰু কুৱেশ্যন এনচাৰটো কৰিব নোৱাৰিব। কিন্তু আপুনি যিকেইটা পাৰে, মানে ফাৰ্ষ্ট যিকেইটা পাৰে গোটেইকেইটা কৰি যাব, নোৱাৰাটো মাথা মাৰি থাকিব নালাগে। আৰু হিন্দী কুৱেশ্যন মোৰ বৰ বিশেষ টান অহা নাই। সমাসৰ কথা আহিছে, সমাস কেইটামান অপশ্যনেল দিছে, এইটো কি সমাস, আৰু বিপৰীত অৰ্থ এইটো, আৰু সমাৰ্থক শব্দ দিছে। সমাৰ্থক শব্দ কোনটো কি সমাৰ্থক শব্দ, সেনেকুৱা 3টা অপশ্যন দিছে। কোনটো নহয় তাৰ পৰা নোহোৱাটোহে বাচিব দিছে। হয়তো আপুনি যদি কোনটো হয় বুলি ভাবি প্ৰশ্নটো নপঢ়াকৈয়ে চাই যদি আপুনি টিক চিন মাৰি দিয়ে, তেতিয়া আপোনাৰ কটা যাব পাৰে। চাই ল'ব। আপুনি যিহেতু মোৰ এক্সাম হৈ গ'ল, আপোনালোকক ক'লোঁ। আৰু এটা কুৱেশ্যন এইটো, কাবাডী খেলত কেইজন খেলুৱৈ থাকে, এইটো প্ৰত্যেকখন পেপাৰতে পাই আহিছে। এইটো আপোনালোকে মনত ৰাখিব। আৰু বিশেষ একো ক'বলগীয়া নাই। হ'লে আপোনালোকক অতি লজিক, মানে প্ৰত্যেকটো কুৱেশ্যন এটা লজিক থাকে। মানে আপোনাৰ হয়তো পঢ়িছে, আপুনি পাৰে যদিও কিছুমান আপুনি জনা প্ৰশ্নও ৰৈ যাব পাৰে সময়ৰ কাৰণে। এতিয়া যোৱা নাই, যিসকলে যাব সেইসকলক কৈ থওঁ, লগত এডমিট কাৰ্ড আৰু এটা ID প্ৰুফ এটা লৈ যাব। নহ'লে আপোনালোকৰ যদি IDৰ লগত একো মিল নাথাকে, তেতিয়াহ'লে আপোনাৰ বাহিৰত থৈ দিবও পাৰে। হয়তো বেলেগ ID প্ৰুফ দেখুৱাব লাগিব পাৰে। সেইকাৰণে এডমিট কাৰ্ডৰ লগত এটা ID প্ৰুফ লৈ যাব, তেতিয়াহ'লে আপোনাৰ কোনো সমস্যাৰ সন্মুখীন নহয়।